কিমান ডাঙৰ সিংহ হয় এইটো কালী মন্দিৰ চাব আহিলোঁ। কালী মন্দিৰটো আপোনালোকক মই দেখাই আছোঁ আৰু আমি যিহেতু গোটেইকেইটাই নুমিলোঁ এতিয়া আৰু আপোনালোকক কালী মন্দিৰৰ ভিতৰলৈ লৈ যাই আছোঁ। এইখিনি পালেংবাৰী পাণবাৰী বুলি কোৱা যায়, পাণবাৰীৰ এইটো কালী মন্দিৰটো মই বহুত ফেমাছ আচলতে এই মন্দিৰটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো কালী মন্দিৰ আৰু এই কালী মন্দিৰটো আপোনালোকক মই ভিতৰত যাই ধুনীয়া কৰি গোটেইখিনি দেখাম আৰু গোটেইখিনি চব দেখুৱাই আছোঁ। বলক যাওঁ মন্দিৰলৈ। কি কালী পূজাটো হয়, ডাঙৰ কৰি হয় না কালী পূজা? এই আপনার অমাবস্যার দিনা দেওয়ালির দিনা অমাবস্যার দিনা রাতে ঠিক 12টা বাজাত ইয়াতে কালী পূজা হয়। একদম মেন পূজা তো হল 12টা রাতি দেওয়ালির দিনা। তো গাইজ মই আপোনালোকক বেক কেমেৰাত দেখুৱাই আছোঁ গোটেই মন্দিৰটো আৰু আপোনালোকে চাই থাকিব। আল্টিমেট বনাইছে, আল্টিমেট বহুত ধুনীয়া, বহুত ধুনীয়া। আপোনালোকে আহিব আৰু এই মন্দিৰটো পালেংবাৰীত চাব। এইটো বহুত ধুনীয়া মন্দিৰ হয়, বহুত ধুনীয়া কৰি সজাইছে, বহুত ধুনীয়া। বহুত বাহিৰৰ পৰা মানুহ আনিছিল, বাহিৰৰ পৰা মানুহ আনি মন্দিৰটো বনাইছে। চাওক এইটো লায়ন, ইমান ধুনীয়া কৰি বনাইছে মন্দিৰটো। আৰু যোনে এবাৰ আহে না ক'ব আৰু ইয়াতে কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া মানে জেগা, কি ধুনীয়া মন্দিৰ।
গাইছে ইয়াতে পূজা হৈ আছে, যিহেতু পূজা চলি আছে, চবে মানুহবিলাক আহিছে আৰু পূজা চলি আছে। তো মই আপোনালোকক পূজাটো অকণমান দেখুৱালোঁ, পূজাটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে ইয়াতে কোনোবা যদি ওচৰত ঘৰ হয় তেতিয়াহ'লে নিশ্চয় আহিব। আৰু ইমান ধুনীয়া, যিহেতু এটা পৰিৱেশ, ইমান ধুনীয়া এটা মন্দিৰ, কালী মন্দিৰ, নিশ্চয় আচলতে এইটো চাবলগীয়া মন্দিৰ হয়। কাৰণ যোনে নাহে এইটো পস্তাব বুলিয়ে কওক মই। একচুৱেলি বহুত ধুনীয়া হয় এইটো মন্দিৰটো। ইটছ এ ৰিয়েলি বিউটিফুল, আমেজিং, আচলতে ৱাণ্ডাৰফুল হয়, বহুত ধুনীয়া হয়। কি ক'ম আৰু, আল্টিমেট ইয়াত কৰি আৰু ক'বৰ ভাষাই নাই, স্পীচলেছ মই আচলতে। বহুত ধুনীয়া হয় মন্দিৰটো। তো মানুহবিলাকে ইয়াতে পূজা কৰি আছে, চবে আহিছে যিহেতু, গোটেইখিনি পূজা চলি আছে। আৰু আমাৰ মাইনাও আহিছে। কেনেকুৱা লাগিছে মাইনা আহি? বহুত ভাল লাগিছে, বহুত ধুনীয়া হয়। বহুত আল্টিমেট ফিলিং, ইমান ধুনীয়া ফিলিং। তো গাইজ আমি এতিয়া চালোঁ, গোটেইখিনি মন্দিৰটো চালোঁ, যিহেতু মন্দিৰটো বহুত ধুনীয়া হয়। আপোনালোকে আহিব আৰু চাবলৈ কোনোবাই, আৰু যাই দেখা নাই আজিলৈকে এই মন্দিৰটো, তেতিয়া